ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক মই অনুৰোধ জনাইছোঁ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চোৱাৰ পিছত শ্বেয়াৰ নিশ্চয় কৰিব, কাৰণ এই ভিডিঅ'টো যদি চৰকাৰৰ ওচৰলৈকে গৈ পায় তেন্তে আমাৰ এই যিখন ব্ৰিজ নৰনাৰায়ণ সেতু, এই বিপদগামী নৰনাৰায়ণ সেতুটো সুৰক্ষিত হৈ যাব। কাৰণ মই আজি এই ভিডিঅ'টো বনাবলৈ আহি যিটো মই দেখিলোঁ, এইটোৰ পৰা মই এটা কথা বুজিব পাওঁ যে আমাৰ এই নৰনাৰায়ণ সেতুখন বিপদগামী হ'বলৈ গৈ আছে। বহুত ডাঙৰ ডাঙৰ মই ক্ৰেক দেখিবলৈ পাইছোঁ। এই ক্ৰেকবোৰ সঁচাকৈ বিপদগামী হয়নে নহয় আমাৰ চৰকাৰেহে ভালকৈ বুজিব পাৰিব। গতিকে আপোনালোকে পৰাপক্ষত ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত শ্বেয়াৰ নিশ্চয় কৰি দিব। তেন্তে বলক এই ভিডিঅ'টো সম্পূৰ্ণ চাওঁ। কি খবৰ, ভালে আছে নহয়? মই আছোঁ এতিয়া গোৱালপাৰা আৰু বঙাইগাঁও জিলাৰ একেবাৰে মাজত, অৰ্থাৎ এই নৰনাৰায়ণ সেতুৰ তলত। আজি মোৰ এই ঠাইডোখৰত অহাৰ মূল উদ্দেশ্যটো হ'ল এই দলংখনৰ বিষয়ে, অৰ্থাৎ এই দলংখনৰ এটা খুঁটি আছে, যিটো খুঁটিৰ এটা ৰহস্যময় খুঁটি। এইটো খুঁটি হ'ল এইটো। আপোনালোকে এই সকলোবোৰ খুঁটি দেখিছে নহয়? এই খুঁটিবোৰৰ ভিতৰত যিমান খুঁটি আছে, ইয়াতে সম্পূৰ্ণকৈ টোটেলে 19টা খুঁটি আছে। এই খুঁটিবোৰৰ ভিতৰত এই খুঁটিটো ৰহস্যময় খুঁটি। এই খুঁটিটো অলপ বেলেগ ধৰণৰ খুঁটি। আপোনালোকে অলপ লক্ষ্য কৰক, এই খুঁটিটোৰ তলৰ ফালৰ অংশটো অলপ ৰহস্যময়, বহুত বহল, আৰু বাকীবোৰ অলপ বেলেগ ধৰণৰ। এইবোৰ দেখিছে নহয়? এইবোৰো অলপ বেলেগ ধৰণৰ, কিন্তু এই খুঁটিটো, এই 17 নম্বৰ খুঁটিটো অলপ বেলেগ ধৰণৰ। আপোনালোকে ভালকৈ নটিচ কৰিছে যে এই খুঁটিটোৰ চাৰিওপিনে এই মিহি মিহিকে, এই ক্ষীণ ক্ষীণকে এই আকৌ ছাপোৰ্ট পোষ্ট দিয়া আছে। ইয়াৰ কাৰণটো কি আপোনালোকে জানেনে? ইয়াৰ কাৰণটো অলপ বেলেগ ধৰণৰ। কাৰণটো হ'ল যে এই মূল খুঁটি যিটো, এই খুঁটিটো নিৰ্মাণ কৰি থকা সময়তে কি হ'ল, তলত যেতিয়া খুন্দি আছিলে, এই ক্ৰেনেৰে যেতিয়া এই খুঁটিটো বনাই আছিলে, বনাই থাকোঁতে এই ক্ৰেনেৰে মাজৰ পৰা মাটি খান্দি খান্দি ওলাই, এইটো আপোনালোকে ভালকৈ জানে। যেতিয়া খান্দি ওলাই আছিল, কিছু যোৱাৰ পিছতে তলত কি পালে, পাথৰ পালে। এনেকুৱা এটা পাথৰ পালে যিটো নেকি সজীৱ পাথৰ। এই পাথৰটোৰ অংশ লৈ বহুত ৰিচাৰ্চো কৰিলে, কি হ'ল নাজানো। এতিয়া যি নহওক, সেয়া অতীতৰ কথা। কিন্তু এই খুঁটিটো সম্পূৰ্ণকৈ নিৰ্মাণ কৰিব পৰা নাছিল, অৰ্থাৎ সম্পূৰ্ণকৈ ডাইভ কৰিব পৰা নাই। বাকীবোৰ খুঁটি যিমান দূৰ পুতিলে, কিন্তু এই 17 নম্বৰ খুঁটিটো সিমান দূৰ পুতিব পৰা নাছিল। কাৰণটো হ'ল সেই পাথৰটো। এই পাথৰটো যিমানে ভাঙি থৈ নাযায় কিয়, পিছদিনাখন আহিছে আকৌ সেই একে অৱস্থাত পূৰ্ণ হৈ আছে। অৰ্থাৎ সেই পাথৰটো আছিল সজীৱ পাথৰ। পাথৰটো বাঢ়ি থাকে। ফলত কি হ'ল, এতিয়া খুঁটিটো বনাব নোৱাৰা হৈ গ'ল। এতিয়া খুঁটিটো যিমান প্ৰয়োজন সিমান পুতিব নোৱাৰা হ'ল। পিছত ইঞ্জিনিয়াৰবোৰে বুদ্ধি কৰি এটা বেলেগ উপায় উলিয়ালে। এয়া চাৰিওপিনে ছাপোৰ্ট পোষ্ট দিলে। ছাপোৰ্ট পোষ্ট দি এই খুঁটিটোক শকত কৰি দিলে। শকত কৰি দিয়াৰ পিছত আমি দেখিবলৈ পাইছোঁ বৰ্তমানৰ অৱস্থাত এয়া 17 নম্বৰ খুঁটিটো, আৰু বাকীবোৰ খুঁটিটো আপোনালোকে দেখিছে অলপ বেলেগ ধৰণৰ। এইটো হ'ল মূল খুঁটিটো। মূল খুঁটিটোৰ তলত আকৌ এয়া দেখিছে ক্ষীণ ক্ষীণকে চাৰিওফালে আছে। এই চাৰিওফালে থকা এই খুঁটিবোৰ, এইবোৰেই হ'ল ইয়াৰ ছাপোৰ্ট পোষ্ট, ছাপোৰ্ট পিলাৰ। আৰু এয়া দেখিছে 16 নম্বৰ বা বাকীবোৰ খুঁটি বেলেগ ধৰণৰ, কিন্তু এই খুঁটিটো আকৌ বেলেগ ধৰণৰ। ইয়াৰ মূল কাৰণটো ইতিমধ্যে মই বুজাই ক'লোৱেই যে ইয়াৰ তলত এটা বস্তু আপোনালোকে লক্ষ্য কৰিছেনে নাই? ইয়াতে এটা মই ক্ৰেক দেখিছোঁ। এয়া মূল খুঁটিটো, কিন্তু ইয়াতে মই আহি এটা বস্তু লক্ষ্য কৰিছোঁ যে খুঁটিটোত কিছু ক্ৰেক দেখিবলৈ পাইছোঁ। এয়া দেখিছে আপোনালোকে খুঁটিটোত ইয়াতে আকৌ এটা ক্ৰেক আছে। এতিয়া মই খুঁটিটো অৱশ্যে চাৰিওফালে ঘূৰি পাকি চাম যে এনেকুৱা ক্ৰেক আৰু আছে নেকি। এয়া দুটা দেখিলোঁ। তাৰপিছত
এয়া আকৌ মই ক্ৰেক দেখিছোঁ। সঁচাকৈয়ে এয়া আচৰিত কথা যে খুঁটিটো ফাট মেলিছে। এতিয়া মূল খুঁটিটো তেনেকুৱা ফাট আছে নেকি চাব লাগিব। অ গড, মই দেখোন ইয়াতে মূল খুঁটিটো ফাট দেখিছোঁ। আপোনালোকে লক্ষ্য কৰিছেনে নাই? এয়া দেখিছে নহয়, খুঁটিটো ক্ৰেক বৰাবৰ তললৈকে ক্ৰেক আছে। কি আচৰিত কথা। মই আছো এতিয়া নৰনাৰায়ণ সেতুৰ 19 নম্বৰ খুঁটিটোৰ একেবাৰে তলত, অৰ্থাৎ একেবাৰে কাষত। এয়া দেখিছে, ইয়াতে মই ক্ৰেক দেখিবলৈ পাইছো আৰু কেইবাটাও তেনেকুৱা ক্ৰেক আছে। এয়া দেখিছে এনেকৈ ক্ৰেক, আৰু বা কিমান ক্ৰেক আছে নাজানো। বাহিৰতো মই ক্ৰেক দেখিছো। এয়া দেখিছে খুঁটিটো ওপৰৰ ফালে সম্পূৰ্ণ ক্ৰেক দেখিছে নহয়। সঁচাকৈ এয়া মই নাজানো যে গভৰ্ণমেণ্ট ইয়াৰ বিষয়ে অৱগত হয় নে নহয়। এই ক্ৰেকৰ বিষয়ে আমাৰ চৰকাৰ অৱগত হয় নে নহয় মই নাজানো। এয়া ক্ৰেক দেখিবলৈ পাইছে আপোনালোকে। এতিয়া মই খুঁটিটো আকৌ ঘূৰি পাকি চাম চাৰিওফালে এনেকুৱা ক্ৰেক আছে নেকি। অ গড, এয়া দেখোন ডাঙৰ ক্ৰেক। ৰাইজ আপোনালোকে চাওক, ইয়াতে আহিছিলোঁ কিন্তু মই বেলেগ এটা কামত, কিন্তু ইয়াতে আহি এই 19 নম্বৰ খুঁটিটোৰ ৰহস্য ভেদ কৰিব আহিছিলোঁ। এয়া দেখিছে, ক্ৰেক দেখিবলৈ পাইছে নহয়। এই গোটেই খুঁটিটোৰে চাৰিওপিনে ক্ৰেক, চাৰিওফালে ক্ৰেক। এতিয়া প্ৰশাসন ইয়াৰ বিষয়ে অৱগত হয় নে নহয় মই নাজানো, কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে মই গোটেই প্ৰশাসনকে জনাব খোজো যে আপোনালোক অলপ সতৰ্ক হওক আৰু এই খুঁটিটোৰ মেৰামতিৰ ব্যৱস্থা কৰক, অন্যথায় ভৱিষ্যতে এটা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক অনুৰোধ জনাওঁ যে আপোনালোকে পৰাপক্ষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ শ্বেয়াৰ কৰিলে হয়তো চৰকাৰৰ চকুলৈকে এইটো পৰিব পাৰে যে আমাৰ নৰনাৰায়ণ সেতুটো, অৰ্থাৎ অসমৰ যিটো বিখ্যাত দলং নৰনাৰায়ণ সেতু, এই সেতুৰ 17 নম্বৰ খুঁটিটো, যিটো খুঁটি মই ইতিমধ্যে দেখুৱালো, এই খুঁটিটো ক্ৰেক হ'ব ধৰিছে, চাৰিওপিনে ফাট মিলিছে। আৰু এই ফাটবোৰ বিপদজনক হয় নে নহয় মই এইটো সিমান ভালকৈ নাজানো, কাৰণ মই কোনো ইঞ্জিনিয়াৰ নহয় বা বিশেষজ্ঞ নহয়। কিন্তু চৰকাৰে যদি আহি ভালকৈ চাই, ভালকৈ বুজি পাব। মইতো আহিছিলোঁ ইয়াতে এটা ভিডিঅ' বনাবলৈ, কাৰণ ভিডিঅ'টো হ'ল এই 17 নম্বৰ খুঁটিটোৰ এটা ৰহস্য আছে, সেই ৰহস্যটো ভেদ খুলিবলৈ আহিছিলোঁ। আমাৰ যিসকল ৰাইজে নাজানে এই 17 নম্বৰ খুঁটিটোৰ বিষয়ে, তেওঁলোকক এই খুঁটিটোৰ বিষয়ে মই জনাব আহিছিলোঁ। আহি মই এই 17 নম্বৰ খুঁটিটোৰ ক্ৰেকসমূহ দেখা পালোঁ। গতিকে আপোনালোকে পৰাপক্ষত এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ শ্বেয়াৰ কৰি যদি চৰকাৰৰ
চকুত পৰে এই ভিডিঅ'টো নিশ্চয় কিবা এটা পদক্ষেপ হাতত ল'ব আৰু পদক্ষেপ হাতত ল'লে কিজানি আমাৰ এই নৰনাৰায়ণ সেতুৰ ভৱিষ্যত অলপ সুৰক্ষিত হৈ থাকে। তেন্তে আজিলৈ ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।